হাই ফ্ৰেণ্ড, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আছে। চাগে মোৰ অনামিকা ব্লগছ ইউটিউব চেনেলটোতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ পানীপুৰি খাই মই খুবেই ভাল পাওঁ। আপোনালোকেও খাই ভাল পায় নিশ্চয়। এইখিনিতে এটা কথা কওঁ, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। বেলেগৰ নিচিনাকৈ ইমান কথাবিলাক সজাই হ'ব নাজানো বাৰু, অলপ শিকিছোঁ আপোনালোকক চাই এতিয়া মই পানীপুৰি বনাওঁ, আপোনালোকে চাই থাকক। এতিয়া ইয়াত অলপমান পানী দিছোঁ, আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি তেতেলী দিব। এয়া মই তেতেলী দিছোঁ, আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব। পুৰিকেইটা ভাজি লৈছোঁ। যিমান পাৰে গেছটো কম ল' ষ্টিমৰ দি পানী ফ্ৰাই কৰিব। আৰু বেছি পুৰিকেইটা বেছি নকৰিব, অলপ সোৱাদটো বেলেগ হয়। অলপ বগাকৈ থাকিব দিব লাগে। অলপ নিমখ দিছোঁ সোৱাদ অনুসৰি, আপোনালোকেও নিজৰ সোৱাদ অনুসৰি নিমখ দি ল'ব। এতিয়া অকণমান তেল অকণ দি দিছোঁ। এতিয়া এইখিনি মেৰিনেট কৰি দিছোঁ। তেতেলী পানী, পিঁয়াজ, জলকীয়া